হেল্ল' গাইছ, ৱেলকাম বেক মাই ইউটিউব চেনেল। সকলোকে স্বাগতম জনালোঁ আজি অন্য টপিকলৈ আৰু কাম কৰি থকা ভিডিঅ' সকলোকে মানে দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু আজি মই আগত আপোনালোকক কৈ আছিলোঁ যে সৰিয়হ এনেকৈ তেল যে উলিয়াম আৰু বিক্ৰী কৰিম। চ' গাইছ মানে আজি সেই সৰিয়হ মানে ধুনীয়াকৈ ধুই মেলি মানে শুকুৱাই আছোঁ। কোৰ্টত মানে ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ' বনাবলৈ মানে মোৰ সুবিধা নাছিল মানে হাতবোৰ পূৰা তিতা আছিল আৰু কোনো কৰি দিয়া নাছিল, অকলে কৰি আছিলোঁ। আহি গ'ল আৰু মা আহি যায় মানে মই মানে ভিডিঅ'টো বনাবৰ কাৰণে পাৰিলোঁ আৰু যি হওক নহওক। এতিয়া সৰিয়হ ধুই আছোঁ, সৰিয়হ ধুই মেলি মানে হৈ আছে আৰু মাতটো বৰ ভাল নহয় বিশেষকৈ এইফালে। আৰু আমাৰ মায়ে মানে একদম পানী কলত মানে এটা ধুই আছে। 1.5 ঘণ্টাৰ পিছত পুনৰ আহিলোঁ আৰু পুনৰ আহি সৰিয়হবোৰ অলপ চাবৰ কাৰণে আহিলোঁ, কাৰণ শুকুৱাই কিনে থৈ গৈছিলোঁ যেতিয়া। আৰু এতিয়া আৰু 2-3 পাত মানে পাতা মাৰি দিম, আৰু পাতা মাৰি দিয়া মানে এনেকৈ মানে হিলাম আৰু হিলাই মেলি আৰু মানে যিমান পাতলাকৈ আৰু শুকুৱাম আৰু সিমান সোনকালে মানে শুকাব বুলি মই আশা ৰাখোঁ, কাৰণ যিমান সোনকালে হয় সিমান সোনকালে তেলটো উলিয়াব পাৰিম। আৰু যিয়ে নহওক গাইজ, এই প্ৰচেছটো মানে বহুত এটা লং প্ৰচেছ হয়। আৰু এই লং প্ৰচেছটো এনেই মিঠাতেল মানুহে যে খাব পাওঁ বুলি কথাষাৰ কয়, কিন্তু বহুত বেলেগ, এইটো বহুত লং প্ৰচেছত কৰিবলগীয়া হয়। আৰু যিমান আটোম টোকালিকৈ কৰা হয় সিমান তেলটো ভাল হয়। আৰু পৰাপক্ষত মই ক'ব গ'লে মানে যিবোৰ তেল আমি দেখা পাওঁ সেই তেলবোৰ মানে বহুত এটা পাৰ্থক্য হয়। আৰু লোকেল তেল আৰু যিটো লোকেল বিশেষকৈ যিটো আমি খাটি সৰিয়হ তেল বুলি কওঁ, বিশেষকৈ আমাৰ নিজৰ চকুৰ আগত যিবোৰ ওলায় সেইবোৰ আমি খাটি সৰিয়হ তেল বুলি কওঁ। আৰু যিবোৰ পেকেজিং আহে সেইবোৰ যিমান যি ক'লেও বিশেষভাৱে মানে পেকিং অহা সৰিয়হবোৰ ইমান খাবলৈ ভাল নহয়। আৰু বিশেষভাৱে ক'ব গ'লে যিটো মানে এতিয়া আমাৰ ঠাণ্ডা দিন আহি আছে, আৰু এই ঠাণ্ডা দিনত মানে সৰিয়হ তেলটো লদা ঘিউ নিচিনা লদা হৈ যায়। কিয় হৈ যায় এই কেছটো মই প্ৰমাণ এটা কৰিব লাগিব, কাৰণ 1 বটল যদি মিঠাতেল, অৰিজিনেল মিঠাতেল যিটো খাটি সৰিয়হ তেল, আৰু সেই সৰিয়হ তেলটো 1 বটল, আৰু এই যিটো মানে ৰেডিমেড আহে, এই ৰেডিমেড অহা সৰিয়হ তেলটো কিয়নো এনেকৈ লদা হয় এবাৰ পৰীক্ষা কৰি চাবলৈ। যি নহওক গাইজ, এনেকৈ কামবোৰ কৰি লওঁ, কৰি মেলি আৰু নেক্সট পজিশ্যনত কিনো হয় সকলো দেখুৱাম বলক।